নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি দুদিনমানৰ পৰা জুবিন গাৰ্গ ফিল্ম ফেয়াৰলৈ যোৱা বিষয়টোক লৈ ফিল্ম ফেয়াৰলৈ গৈ তাত আমাৰ বিজেপিৰ যিসকল নেতা মন্ত্ৰী আছে সৰ্বানন্দ সোণোৱাল, অতুল বৰা তেখেতসকলক লগ পালে, দুই এষাৰ কথা পাতিলে। সেই মুহূৰ্তখিনি ফটো কিছুমান এইকেইদিন ফেচবুকত ভাইৰেল হৈ আছে আৰু সকলোৱে মন্তব্য দি আছে যে জুবিন গাৰ্গে অসমৰ ৰাইজক বুৰ্বক বনালে, জুবিন গাৰ্গেও কাখন সমৰ্থন কৰে আৰু জুবিন গাৰ্গ আচলতে বিজেপিক সমৰ্থন কৰে, কা সমৰ্থন কৰে বা জুবিন গাৰ্গ বিজেপিলৈ যাব, এনেকুৱা কিছুমান অদ্ভুত নাচুত এনেকুৱা কিছুমান কমেণ্ট বা লিখনি পাই আছো আৰু নিউজ চেনেলবিলাকতো পাইছো। এতিয়া ৰিচেণ্ট মই এটা চালো, একো ভিডিঅ' এইটো বিষয়ত মন্তব্য দিয়াৰ পৰা বিৰত আছিলো, কিন্তু এতিয়া ৰিচেণ্ট মই এটা নিউজ চেনেলত চালো, মই চেনেলটোৰ নামটো পাহৰিছো। তাত যিজন সাংবাদিক, নিউজ 100 নে কি নাম আছিলে, তাৰ যিজন সাংবাদিক তেওঁ এই বিষয়টোৰ ওপৰত এটা নিউজ কৰিছে আৰু তেওঁ যি ধৰণে চিঞৰি যিটো স্কেলত চিঞৰি টেটু ফালি এই বিষয়টোক লৈ পেলাই মন্তব্য দিছে, মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে। আচলতে অসমৰ মানুহ ইমান বুৰ্বক নহয়। প্ৰথম কথা, জুবিন গাৰ্গ কেনেকুৱা, জুবিন গাৰ্গৰ মনটো কেনেকুৱা, জুবিন গাৰ্গৰ জাতি প্ৰেম, জুবিন গাৰ্গৰ মানুহৰ প্ৰতি থকা মৰম, এইখিনি অসমৰ মানুহে ভালদৰে আজি ইমান বছৰে জুবিন গাৰ্গক চিনি পাই জানে। এতিয়া 2 নম্বৰ কথাত লৈ আহিছো মই। ফিল্ম ফেয়াৰ এইটো বিজেপিৰ প্ৰগ্ৰেম নহয়। প্ৰথম কথা, বিজেপি চৰকাৰৰ প্ৰগ্ৰেম নহয়। ফিল্ম ফেয়াৰ অসমত এইবাৰ প্ৰথম হৈছে, আগতে বেলেগত হয়, বম্বেত হয়, অসমত এইবাৰ প্ৰথমবাৰৰ বাবে হৈছে। গতিকে চৰকাৰ লাগিলে যিয়ে নাথাকক, এতিয়া বিজেপি আছে কাৰণে বিজেপিয়ে পইচা দিবলগীয়া হৈছে, কংগ্ৰেছ থকালে কংগ্ৰেছে পইচা দিব লাগিলহেঁতেন। চৰকাৰ যোনেই নাথাকক তেওঁলোকে ফিল্ম ফেয়াৰ অনুষ্ঠানটোৰ কাৰণে পাতিবৰ কাৰণে পইচা দিবই লাগিব। এইটো কোনো বিজেপি চৰকাৰৰ অনুষ্ঠান নহয়, চৰকাৰী অনুষ্ঠান নহয়। ইটছ এ কালচাৰেল প্ৰগ্ৰেম এণ্ড ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ ডেভেলপমেণ্ট আৱাৰ কালচাৰ, আৱাৰ চিনেমা, আৱাৰ মিউজিক ইণ্ডাষ্ট্ৰি, এভৰিথিং। এইখিনি ডেভেলপ হ'বলৈ হ'লে আমাৰ বাহিৰৰ মানুহখিনিৰ লগত, বলিউডৰ যিখিনি মানুহ আছে সেই মানুহখিনিৰ লগত আমি টাচত থাকিব লাগিব। মানুহখিনি আমাক চিনি পাব। অসমৰ যিখিনি সংস্কৃতি আছে, লোক সংস্কৃতি আছে বা আমাৰ যিবিলাক কলা আছে, শিল্পী আছে, এইসকলক অসমৰ বাহিৰত মানুহে এই অনুষ্ঠানবিলাকৰ জৰিয়তে চিনি পাব। এতিয়া 2 নম্বৰ কথাটো হ'ল, ফিল্ম ফেয়াৰটো টাইমছ অফ ইণ্ডিয়াই গোটেই বস্তুটো পৰিচালনা কৰিছিলে। টাইমছ অফ ইণ্ডিয়াৰ আণ্ডাৰত আছিলে গোটেই ফিল্ম ফেয়াৰ অনুষ্ঠানটো, যোনটো গুৱাহাটীত হৈ গ'ল। এইটো টাইমছ অফ ইণ্ডিয়াই গোটেই অনুষ্ঠানটো পৰিচালনা কৰিছিলে। আৰু জুবিন গাৰ্গক নিমন্ত্ৰণ বিজেপিয়ে কৰা নাই, জুবিন গাৰ্গক নিমন্ত্ৰণ কৰিছে টাইমছ অফ ইণ্ডিয়াৰ ফালৰ পৰা, বম্বেৰ ফালৰ পৰা। জুবিন গাৰ্গক টাইমছ অফ ইণ্ডিয়াৰ ফালৰ পৰা নিমন্ত্ৰণ কৰিছে, যিহেতু জুবিন গাৰ্গ অসমৰ এজন শিল্পী নহয়। জুবিন গাৰ্গৰ পৰিসৰটো বহল, অকল অসমৰ শিল্পী নহয় জুবিন গাৰ্গ সমগ্ৰ ভাৰতবৰ্ষৰ শিল্পী। জুবিন গাৰ্গে বহুত আগতেই ইয়ালিৰ পৰা আৰম্ভ কৰি বহুত হিন্দী ছবিত গীত গাইছে, এইবোৰ সকলো ৰাইজে জানে, অসমৰ ৰাইজে জানে। বা বাহিৰতো জুবিন গাৰ্গ আমাৰ অসমত যিমান পপুলাৰ, তাতকৈ বেংগল, বম্বে এইবিলাকতো, বেংগলতো অসমতকৈ বেছি পপুলাৰ বুলি ক'ব পাৰি। গতিকে তেখেতক টাইমছ অফ ইণ্ডিয়াৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছিলে, এজ এ আৰ্টিষ্ট তেওঁক নিমন্ত্ৰণ জনাইছিলে। গতিকে সেই নিমন্ত্ৰণ ৰক্ষা কৰি তেখেত ফিল্ম ফেয়াৰ অনুষ্ঠানটোলৈ গৈছিলে আৰু তাত যাওঁতে তেখেতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অতুল বৰা, এনেকে বিজেপিৰ যিসকল নেতা মন্ত্ৰী আছে তেখেতসকলক লগ পালে। আৰু যিহেতু জুবিন গাৰ্গৰ লগত তেখেতসকলৰ সম্পৰ্ক এতিয়া নহয়, বহুত পুৰণা সম্পৰ্ক। যিহেতু জুবিন গাৰ্গে কেইবাটাও অনুষ্ঠানত, বহুতো ইণ্টাৰভিউত কৈছে যে সৰ্বানন্দ সোণোৱাল তেখেতৰ ককায়েকৰ দৰে, ককায়েক ভায়েকৰ এটা সম্পৰ্ক। গতিকে তেখেতে যিখিনি বেয়া কাম কৰি আছে চৰকাৰখনে, তাৰলৈ জুবিন গাৰ্গে তীব্ৰ সমালোচনা কৰি আছে, সদায় ৰাইজৰ মাজত আছে, সদায় ৰাইজৰ হকে মাত মাতি আছে, কাৰ এগেইনষ্টত সদায় মাত মাতি আছে। আৰু তাত তেখেতসকলক লগ পালে। গতিকে লগ পাই পেলাই যেতিয়া ইমান পুৰণা এটা সম্পৰ্ক, ৰাজনীতি এইটো বেলেগ বস্তু, কিন্তু ব্যক্তিগত সম্পৰ্কটো তেখেতসকলৰ ককায়েক ভায়েকৰ নিচিনা সম্পৰ্ক। গতিকে তেখেতক লগ পালে, 2 এষাৰ কথা পাতিলে, আলিংগন কৰিলে। এই ফটোখিনিকে ফেচবুকত ভাইৰেল কৰি যে জুবিন গাৰ্গ বিজেপিলৈ গ'ল নেকি, বা জুবিন গাৰ্গে কা সমৰ্থন কৰে মনে মনে, অসমৰ ৰাইজক বুৰ্বক বনাই আছে, এনেকুৱা কিছুমান আল্টু ফাল্টু যিসকল বিজেপিৰ IT চেলৰে হ'ব, চুৱা চেলেকা বুলি যোনসকলক আমি কওঁ, এইসকলে যিটো নিউজ মানে ফেচবুকত, ছচিয়েল মিডিয়াবিলাকত শ্বেয়াৰ কৰিছে,
যেনেধৰণে লিখনি দি এটা বৃহৎ লিখনি দি শ্বেয়াৰ কৰিছে, তাত যিসকলে তাত কমেণ্ট মাৰিছে, মই গোটেই সকলোকে কৈছোঁ, জুবিন গাৰ্গক জানিবলৈ হ'লে, জুবিন গাৰ্গক চিনি পাবলৈ হ'লে তেখেতক ওচৰৰ পৰা পাব লাগিব, তেখেতৰ লগত কথা পাতিব লাগিব। আমি পাইছোঁ, গতিকে জানো তেখেত কেনেকুৱা, তেখেতৰ মনটো কেনেকুৱা। জুবিন গাৰ্গ ইজ লাইক এ ৱাটাৰ। তেওঁ কোনো মানে বুজিবৰ কাৰণে বেলেগকে তেওঁক একো নালাগে। তেওঁক বুজিবৰ কাৰণে তেওঁৰ লগত আপুনি অলপ সময় কটালে, অলপ কথা পাতিলে বুজি পাব যে তেখেত কেনেকুৱা আচলতে, তেখেত কেনেকুৱা এজন ব্যক্তি। গতিকে এই বিষয়বিলাক এনেকুৱা ধৰণে বিভ্ৰান্ত কৰি মানুহক বিভ্ৰান্ত নকৰিব, আৰু বিশেষকে তেখেতৰ নিচিনা এজন মহান শিল্পীক এনেকুৱা বিষয়বিলাক সমালোচনা কৰি মনত দুখ নিদিব। যিহেতু সদায় অসমৰ যেনেকুৱা এটা বিপদে নহওক, বানপানীৰ পৰা ধৰি যিমানখিনি, গোটেইখিনিতে প্ৰথমে থিয় হোৱা মানুহজন, প্ৰথমে মাত মতা মানুহজন জুবিন গাৰ্গ। তেওঁ ইচ্ছা কৰা হ'লে কাহ বিৰোধী যিখন আন্দোলন আছে তাত তেওঁ মাত নামাতিব পাৰিলেহেঁতেন। তেওঁ ঘৰত বহি থাকিব পাৰিলেহেঁতেন, বম্বেত থাকিব পাৰিলেহেঁতেন, বেংগলত থাকিব পাৰিলেহেঁতেন, ক'ৰবাত থাকিব পাৰিলেহেঁতেন। কিন্তু তেওঁ অসমত আছে, অসমৰ ৰাইজৰ লগত আছে, অসমৰ ৰাইজৰ হকে মাত মাতিছে। গতিকে ইমানখিনি কৰাৰ পাছত এনেকুৱা কিছুমান সৰু সৰু কথা পাক খুৱাই তেখেতৰ মনত কষ্ট নিদিব, মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমি কোনো কাৰণত মানি নলওঁ, এইখন সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ, কৰি আছোঁ আৰু কৰি যাম। জুবিন গাৰ্গেও ইয়াৰ পিছতো তেখেতে কালি তেখেতে কেইবাটাও নিউজ চেনেলত কৈছে যে মই তালৈ গ'লোঁ, মোক নিমন্ত্ৰণ কৰিছিলে টাইমছ অফ ইণ্ডিয়াৰ ফালৰ পৰা, গতিকে মই তালৈ গৈছোঁ। তাৰ মানে এইটো নহয় যে মই কা সমৰ্থন কৰোঁ, মই কাখন সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ, কৰি আছোঁ আৰু কৰি যাম। মোৰ কা বিৰোধী আন্দোলনটো অটুট থাকিব, কা বিৰোধী স্থিতিত মই সদায় অটুট আছোঁ। ফিল্মফেয়াৰটো কাৰ লগত মিলাই পেলাই এটা বিভ্ৰান্তৰ সৃষ্টি নকৰিব, মই সকলোকে আহ্বান জনাইছোঁ। আৰু যদি মোৰ কথাখিনিত একমত তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ। থেংক ইউ ভেৰি মাছ, লাভ ইউ অল। জয় অসম।